সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্যটি ভিডিঅ' মাজলৈ আৰু এইফালে সমীৰ আৰু এইফালে বা এগৰাকী পিছে ভিডিঅ' ওলাবলৈ লাজ কৰিছে কাৰণে নেকি আছে আচলতে মোৰ ভাওনা আছে আজি ৰজাবাৰীত সেইটো কাৰণে মই সমীৰক মাতিলোঁ যে সমীৰ মোক মেকআপটো মাৰি দিয়া তো আজি মই মানে সূত্ৰ নাছিল সেইটো কাৰণে ঘৰতে ধুনীয়াকৈ ওলাই মেলি লৈছোঁ আৰু এইফালে আমাৰ ভাইটি আছে আৰু যদি আপোনালোকে বিচাৰে বোলে সমীৰৰ হাতৰ পৰা মেকআপ মাৰোঁ বুলি তেনেহ'লে মই তাৰ ইনষ্টাগ্ৰাম আইডিটো মই এই ভিডিঅ'টোতে টেগ কৰি দিছোঁ আপোনালোকে চাব পাৰিব আৰু এয়া হৈছে মোৰ ফাইনেল লুক আৰু মেকআপটো কেনেকুৱা পালে জনাব মোৰ কিন্তু বহুত ভাল লাগিলে মেকআপটো তো গাইজ মই ৰেডি বৰ্তমান সমীৰে ধুনীয়াকৈ মেকআপটো মাৰি দিলে বা এজনী আছিলে পলাইছে দেই মই দেখাম বাৰু ৰ'ব এতিয়া ডাইৰেক্ট এতিয়া ভাওনা জেগালৈ যাওঁ আৰু সমীৰক বিদায় দি পেলাই মই পালোহি গৃহস্থ ঘৰলৈ আৰু গৃহস্থ ঘৰত দেখিছে নহয় ভাৱৰীয়াবোৰ আৰু এনেকৈ ৰখি মই ফাইনেলি মোৰ ওলাবলৈ হৈ গ'ল আকাশে বাদ্য বাজত আকাশে অদম্পুরি বাদ্য পরম পুরুষ নারায়ণ নীলল 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 আৰু মোৰ নাচখন শেষ কৰি সেয়া ফেনৰ তলত বহিছোঁ বহুত গৰম পৰিছে মানে আৰু এইফালে দিবাকৰ আছে আজি ইন্দ্ৰ গাইছে হেনো আৰু আজি নাটভাগী আছিলে বিপ্লৱ দামোদৰ আখ্যান বাকী মোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ বাকী মোৰ ইউটিউবত ফুল মানে ভিডিঅ' দিয়া আছে চাই ল'ব